নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকক 2022 চনৰ চৰকাৰী ঘৰৰ টকা কেনেকৈ চেক কৰিব দেখুৱাম। তো প্ৰথমে আপোনালোকে গুগলটো অন কৰিব, তাৰপিছত আপোনালোকে টাইপ কৰিব www.pmaygnic.in। তাৰপিছত ৱেবছাইট এটা আহিব, ৱেবছাইটটোত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ মাজলৈ এনেকুৱা ধৰণৰ এখন পেজ খোল খাব। আপোনালোকে দেখিছে, আপোনালোকে ষ্টেক হোল্ডাৰত ক্লিক কৰি PMAYG বেনিফিচিয়াৰী ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে এনেকৈ দেখিছে ইণ্টাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, আপোনালোকে ৰেজিষ্ট্ৰেশ্যনৰ নাম্বাৰটো ইয়াত ভৰাব লাগিব। তাৰপিছত ছাবমিটত ক্লিক কৰিব। যিহেতু আমি চৰকাৰী ঘৰ পোৱা নাই, তো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আমাৰ লগত নাই। আপোনালোকে যদি চৰকাৰী ঘৰত পাইছে, আপোনালোকে ভৰাই ছাবমিট কৰি দিব। আৰু আপোনালোকে তাৰপিছত ছাবমিট কৰি দিয়াৰ পিছত আপোনালোকৰ মাজলৈ আপোনালোকৰ বেংক ডিটেইলছ আৰু কিমান টকা কোন তাৰিখে সোমাইছে সকলোবোৰ ডিটেইলছ আহি যাব। অতি সহজে আপোনালোকে মোবাইলতে চেক কৰিব পাৰিব। তো ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।